চাৰিখন বেদ পুৰাণসমূহ তথা মহাভাৰতৰ দৰে মহাকাব্য ৰচনা কৰোঁতা কৃষ্ণদ্বৈপায়ন ঋষি যাৰ অন্য এটা নাম হৈছে ব্যাসদেৱ এদিন চিন্তাত মগ্ন হৈ এঠাইত বহি আছে। তেনে সময়তে দেৱৰ্ষি নাৰদ আহি উপস্থিত হয় আৰু দেৱৰ্ষি নাৰদে সোধে যে হে ব্যাসদেৱ আপুনি এনেদৰে কিয় চিন্তাত মগ্ন হৈ বহি আছে। তেতিয়া ব্যাসদেৱে দেৱৰ্ষি নাৰদৰ আগত ক'লে চাওক মই সমাজখনৰ কল্যাণৰ কাৰণে পুৰাণসমূহ ৰচনা কৰিলোঁ, বেদসমূহক ৰচনা কৰিলোঁ, তাৰোপৰি মহাভাৰতৰ দৰে মহান কাব্য ৰচনা কৰিলোঁ। তথাপি সমাজখনত যিবোৰ অপায় অমংগল অনিয়ম দুৰ্নীতি দেখি আছোঁ সেইবোৰ দেখি মোৰ এনেকুৱা ভাৱ হৈছে যেন মই যিবোৰ কাম কৰিছোঁ তাত মই সফল হ'বলৈ পৰা নাই। গতিকে বৰ্তমান সময়ত কি কৰিব লাগে সেইটো কথা ভাবি মই বৰ চিন্তাত পৰি আছোঁ। পাৰিলে আপুনি মোক এটা সমাধান দিয়ক। দেৱৰ্ষি নাৰদ কিছু সময় চিন্তিত হৈ ৰ'ল আৰু তাৰপিছত ব্যাসদেৱক এটা সমাধান দিলে। নাৰদ মুনিয়ে ক'লে যে এই ঘোৰ কলি যুগত ভগৱানৰ নামেহে সাৰ, গতিকে আপুনি এটা কাম কৰক, ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰি তেখেতৰ গোটেই জীৱনী বৰ্ণনা কৰি এখন আপুনি পুৰাণ ৰচনা কৰক আৰু এই ঘোৰ কলি যুগত সকলো শ্ৰেণীৰ মানুহে সকলো ধৰ্মৰ মানুহে এই পুৰাণ পঢ়ি সকলো ধৰণৰ পাপৰ পৰা মুক্ত হ'ব। ব্যাসদেৱ খুব আনন্দিত হ'ল, তেখেতে এখন পুৰাণ লিখিবৰ কাৰণে থিৰাং কৰিলে। এই পুৰাণখনৰ নামে হৈছে ভাগৱত পুৰাণ। এই ভাগৱত পুৰাণখন লিখিবৰ পিছত তেখেতে প্ৰথমবাৰৰ বাবে তেখেতৰ নিজৰ সন্তান শুকদেৱ গোস্বামীক পাঠ কৰি শুনায়। বন্ধুসকল, মোৰ নাম দিব্যজ্যোতি নাথ, আপোনালোকে চাই আছে দিব্যজ্যোতিষ ব্লগ। আজি আমি এই ভিডিঅ'টোৰ যোগেদি ভাগৱত পুৰাণৰ বিষয়ে কিছু কথা থুলমূলকৈ আলোচনা কৰিম। ভাৰতীয় সভ্যতাৰ পুৰণি যিমানবোৰ গ্ৰন্থ আছে সেই গ্ৰন্থবোৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে শ্ৰুতি, আনটো হৈছে স্মৃতি। শ্ৰুতিবোৰ সেইবোৰ গ্ৰন্থ যিবোৰ আপুনি কেৱল শুনিলেই হ'ল, মনত ৰখাৰ কোনো দৰকাৰ নাই। আনহাতে স্মৃতিবোৰ সেইবোৰ যিবোৰ আপুনি শুনাৰ লগতে মনত ৰাখিবৰো দৰকাৰ হয়। শ্ৰুতিবোৰৰ ভিতৰত আছে বেদসমূহ, সংহিতাসমূহ, উপনিষদ, ব্ৰাহ্মণাজ, আৰণ্যিকাজ, এইবোৰ হৈছে শ্ৰুতি। আনহাতেদি স্মৃতিৰ ভিতৰত বেদাংগ, মহাকাব্যসমূহ, সূত্ৰসমূহ, শাস্ত্ৰসমূহ আৰু পুৰাণসমূহ। পুৰণি যিমানবোৰ গ্ৰন্থ আছে এই সকলোবোৰৰ ভিতৰত বেদসমূহক আটাইতকৈ পুৰণি গ্ৰন্থ হিচাপে গণ্য কৰা হয় আৰু এই বেদসমূহক খ্ৰীষ্টপূৰ্ব 15 শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব 12 শতিকা এই সময়ছোৱাৰ ভিতৰত লিখি উলিওৱা হৈছিল বুলি ধাৰণা কৰা হয়। ঠিক তেনেকৈ মহাকাব্যবোৰৰ ভিতৰত ৰামায়ণ খ্ৰীষ্টপূৰ্ব 7ম শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব 4ৰ্থ শতিকা এই সময়ছোৱাৰ ভিতৰত লিখা হৈছিল বুলি ধাৰণা কৰা হয়। মহাভাৰত যিখন মহাকাব্য আপোনাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাকাব্য, এই মহাকাব্যখন খ্ৰীষ্টপূৰ্ব 3য় শতিকাৰ পৰা খ্ৰীষ্টীয় 3য় শতিকা এই সময়ছোৱাৰ ভিতৰত লিখা হৈছিল। বন্ধুসকল, মহাকাব্য আৰু পুৰাণসমূহক ভাৰতীয় সভ্যতাৰ ইতিহাস বুলি গণ্য কৰা হয়। পুৰাণসমূহ পঢ়িলে আপুনি সেইখিনি সময়ৰ ৰজা মহাৰজাবোৰৰ জীৱন কাহিনীৰ লগতে তেওঁলোকৰ বংশৰ বিষয়ে জানিব। ঠিক তেনেকৈ যিমানসকল ঋষি আছে তেখেতলোকৰ বংশৰ বিষয়ে আপুনি জানিব পাৰিব। তাৰোপৰি সেই সময়ৰ ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, ধৰ্ম আদি সকলোবোৰ কথা আপুনি পুৰাণসমূহ পঢ়িলে এক সুন্দৰকৈ আপুনি জানিব পাৰিব। আপোনালোকে জানে যে পুৰাণ বহুতো আছে। এই পুৰাণসমূহৰ ভিতৰত 18খন পুৰাণক মহাপুৰাণ আখ্যা দিয়া হৈছে আৰু আন 18খনক উপপুৰাণ আখ্যা দিয়া হৈছে। এই মহাপুৰাণসমূহৰ ভিতৰত হৈছে কি ব্ৰহ্মা পুৰাণ, পদ্ম পুৰাণ, বিষ্ণু পুৰাণ, শিৱ পুৰাণ, ভাগৱত পুৰাণ, নাৰদ পুৰাণ, মাৰ্কণ্ডেয় পুৰাণ, অগ্নি পুৰাণ, ভৱিষ্য পুৰাণ, ব্ৰহ্মা বৈবৰ্ত পুৰাণ, লিংগ পুৰাণ, বৰাহ পুৰাণ, স্কন্দ পুৰাণ, বামন পুৰাণ, কুৰ্ম পুৰাণ, মৎস্য পুৰাণ, গৰুড পুৰাণ আৰু ব্ৰহ্মাণ্ড পুৰাণ। আৰু এই সকলোবোৰ পুৰাণৰ ভিতৰত ভাগৱত পুৰাণেই হৈছে আটাইতকৈ বেছি চৰ্চিত পুৰাণ। ভাগৱত পুৰাণ ব্যাসদেৱে ৰচনা কৰিছিলে আৰু এই ভাগৱত পুৰাণখন ভগৱান বিষ্ণুক বিশ্ব ব্ৰহ্মাণ্ডৰ স্ৰষ্টা হিচাপে লৈ তেখেতৰ বিভিন্ন অৱতাৰসমূহৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু তাৰ ভিতৰত ভগৱান শ্ৰীকৃষ্ণৰ যিটো অৱতাৰ আছে এই অৱতাৰটোক আটাইতকৈ বেছি গুৰুত্ব দিয়া হৈছে আৰু ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ বিষয়ে বৰ্ণনা কৰা আছে। ভাগৱত পুৰাণত সৰ্বমুঠ 12টা স্কন্ধ আছে আৰু প্ৰত্যেকটো স্কন্ধতে আপোনাৰ বহুকেইটাকৈ অধ্যায় আছে আৰু এই সকলোবোৰ স্কন্ধৰ ভিতৰত 10ম স্কন্ধটো হৈছে আটাইতকৈ ডাঙৰ স্কন্ধ আৰু এই স্কন্ধটোত সৰ্বমুঠ 90টা চেপ্টাৰ অৰ্থাৎ অধ্যায় আছে আৰু এই 10ম স্কন্ধটো ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত সম্পূৰ্ণ ডেডিকেট কৰা আছে। তেখেতৰ জন্মৰ পৰা মৃত্যু পৰ্যন্ত আপোনাৰ 10ম স্কন্ধত বৰ্ণনা কৰা আছে। এইখিনি হৈছে বেছিক কথা ভাগৱত পুৰাণৰ বিষয়ে আৰু ভাগৱত পুৰাণ খ্ৰীষ্টীয় 8ম শতিকাৰ পৰা 10ম শতিকা এইখিনি সময়ত লিখি উলিওৱা হৈছিল বুলি ধাৰণা কৰা হয়। বন্ধুসকল, এইখিনি হৈছে ভাগৱত পুৰাণৰ বিষয়ে থুলমূলকৈ কথা। ভাগৱত পুৰাণৰ আপোনাৰ প্লটিং কেনেদৰে কৰা হৈছে, তাৰমানে ভাগৱত পুৰাণখনৰ প্ৰথমতে আৰম্ভণি কেনেদৰে কৰা হৈছে, কি বেচিছত আপোনাৰ ভাগৱত পুৰাণখন লিখা হৈছে তাৰ বিষয়ে আৰম্ভণিটো যেনেকুৱা আছে সেই বিষয়ে অলপ ক'বলৈ হ'লে
প্ৰথমতে আপোনালোকক এটা মই ষ্টৰী অৰ্থাৎ এটা কাহিনী ক'ব লাগিব কাহিনীটো এনেকুৱা মহাভাৰতৰ যুদ্ধৰ সময়ত আপুনি পাণ্ডৱৰ 5জন পাণ্ডৱৰ ভিতৰত তৃতীয় পাণ্ডৱৰ নাম হৈছে অৰ্জুন আপোনালোকে জানে যে অৰ্জুনৰ এজন সন্তান হৈছে অভিমন্যু কুৰুক্ষেত্ৰৰ যুদ্ধত মৃত্যু হয় তেখেতৰ ওয়াইফ তেখেতৰ ঘৈণী উত্তৰা সেইখিনি সময়ত অন্তঃসত্ত্বা আছিলে পিছত পৰীক্ষিতৰ জন্ম হয় পৰীক্ষিত পিছলৈ হস্তিনাপুৰৰ ৰজা হয় হস্তিনাপুৰৰ ৰজা হৈ থকা সময়ত পৰীক্ষিতে এদিন শিকাৰৰ কাৰণে গৈছিলে শিকাৰত যাওঁতে এটা হৰিণাক খৰ মাৰি দিলে হৰিণাটো খৰ মাৰি দিয়াৰ পিছত হৰিণাটো গাত খৰপাত লাগিল যদিও হৰিণাটো সেইখিনি সময়তে তাৰমানে নমৰিল সি পলাই গুচি গ'ল আৰু সেই খৰ লগা হৰিণাটো বিচাৰি পৰীক্ষিত ৰজাই হাবিত মানে বিচাৰি ফুৰিলে বহুত সময় বিচাৰি নাপালে এনেদৰে ঘূৰি ফুৰোতে এখন আশ্ৰম পালেগে আশ্ৰমত এজন ঋষি তপস্যা কৰি বহি আছে তেনেকুৱা সময়তে ৰজা পৰীক্ষিতে গৈ সেই ঋষিজনক সোধে যে হে ঋষিবৰ আপুনি এফালে এটা হৰিণা পাৰ হৈ যোৱা দেখিছিলে নেকি যাৰ গাত খৰ লাগিছে তেতিয়া ঋষিজনে একো উত্তৰ নিদিয়ে ঋষিজনৰ নাম আছিল সৈনিকা ঋষি দেই সো ঋষিজনে কোনো ধৰণৰ উত্তৰ নিদিয়ে তেখেত তপত মগ্ন হৈ আছিলে ৰজাই আকৌ পুনৰবাৰ সুধিলে এনেদৰে কেইবাবাৰো সুধিলে কিন্তু ঋষিয়ে ইমান তপত মগ্ন হৈছিলে তেখেতে কোনো ধৰণৰ উত্তৰ নিদিলে যেহেতু ৰজাই তেনেদৰে প্ৰশ্ন সোধাৰ পিছত কোনো উত্তৰ ঘূৰাই নাপালে তেখেতৰ অলপ আত্মঅহংকাৰত লাগিলে ইগোত অলপ আঘাত হ'ল তেখেতে কি কৰিব তেনেকুৱাতে ওচৰতে এটা মৰাসাপ পৰি আছিলে তেখেতৰ ধনু চুকটোৰে উঠাই সেই মৰাসাপডাল ঋষিৰ কান্ধত মেৰিয়াই থৈ ৰজা গুচি আহিলে পিছত যেতিয়া ঋষিৰ পুত্ৰ শৃঞ্জিন বুলি এজন ঋষি তেখেতে যেতিয়া গম পালে যে নিজৰ তেখেতৰ দেউতাকক কোনোবাই তেনেদৰে অপমান কৰিছে তেতিয়া ঋষিপুত্ৰ শৃঞ্জিনে অভিশাপ দিয়ে যে যিয়ে মোৰ দেউতাৰ লগত এনেদৰে উপলুঙা কৰিছে তেখেত এসপ্তাহৰ ভিতৰত সৰ্পদংশনত মৃত্যু হ'ব পিছত এই খবৰটো পৰীক্ষিত ৰজাক দিয়া হয়গৈ পৰীক্ষিত ৰজাই এই খবৰটো পাই তেখেতে নিজৰ ভুলটো স্বীকাৰ কৰে যে হয় মই এইটো ভুল কাম কৰিলো আৰু যেহেতু অভিশাপ দিছে তেতিয়াহ'লে অভিশাপটো খণ্ডন নাযায় তেখেতে নিজৰ মৃত্যুৰ ক্ষণগুণি গংগাৰ তীৰত গৈ বহিবলৈ ধৰে তেনে সময়ত শুকদেৱ গোস্বামী তাৰমানে ব্যাসদেৱৰ সন্তান অন্যান্য ঋষিসমূহক লগত লৈ গংগাৰ পাৰলৈ যায় আৰু ৰজা পৰীক্ষিতৰ সন্মুখত ভাগৱত পুৰাণ পাঠ কৰি শুনায় যেতিয়া শুকদেৱ গোস্বামীয়ে ভাগৱত পাঠ কৰি পৰীক্ষিত ৰজাক শুনায় তেতিয়া শুনি থকা বাকী ঋষিসমূহৰ ভিতৰত এজন ঋষিৰ নাম আছিলে চৌতি গোস্বামী নাইবা সুতদেৱ গোস্বামী এই সুতদেৱ গোস্বামীয়ে পিছত যেতিয়া নৈমিষা বনলৈ যায় নৈমিষা বনত ঋষি শৌনকৰ এখন আশ্ৰম আছিলে তাত শৌনক ঋষিয়ে 12 বছৰীয়া এটা যজ্ঞ আয়োজন কৰিছিলে য'ত বহু ঋষিক নিমন্ত্ৰণ কৰিছিলে তাত সুতদেৱ গোস্বামী গৈ উপস্থিত হয় তাত বিভিন্ন ঋষিসকলে সুতদেৱ গোস্বামীক লগ পাই কৰে হে ঋষিবৰ আপুনি ভাগৱত পুৰাণৰ বিষয়ে আপুনি শুকদেৱ গোস্বামীৰ পৰা যি শুনিলে সেই ভাগৱত পুৰাণ পুনৰবাৰ এই যজ্ঞত আপুনি পাঠ কৰি শুনাওক আমি সকলোৱে এই পুৰাণৰ বিষয়ে জানিবলৈ বৰ আগ্ৰহেৰে বাট চাই আছো তেতিয়া সুতদেৱ গোস্বামীয়ে এইবাৰ বাকী ঋষিসমূহৰ আগত শৌনক ঋষিৰ আশ্ৰমত পুনৰবাৰৰ বাবে ভাগৱত পুৰাণ পাঠ কৰি শুনায় আৰু বৰ্তমান সময়ত আমি যিবোৰ ভাগৱত পুৰাণৰ বিভিন্ন অধ্যায় পাওঁ সেয়া সুতদেৱ গোস্বামীয়ে শুনোৱা যিখন ভাগৱত পুৰাণ আছিলে তাৰে বিভিন্ন অংশ সো বন্ধুসকল এইখিনি হৈছে ভাগৱত পুৰাণৰ বিষয়ে থুলমূলকৈ মোৰ ক'বলগীয়া কথা মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ একেবাৰে নকৰিব মোৰ ইউটিউব চেনেল হৈছে দিব্যজ্যোতিষ ব্লগ আৰু ফেচবুক পেজ একেটা নামতে আছে দিব্যজ্যোতিষ ব্লগ বুলি যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে পেজটো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল ইয়াৰ পিছত যিটো মোৰ নেক্সট ভিডিঅ' আহিব সেইটো মই ভাগৱত পুৰাণৰ অৰ্থাৎ ব্ৰহ্মাই সৃষ্টিৰ ৰচনা কেনেদৰে কৰিলে তাৰ ওপৰত মই বৰ্ণনা কৰিম সো মই ভাবিছোঁ আপোনালোকে সেই ভিডিঅ'টো চাইও ভাল পাব আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ নমস্কাৰ